কি খবৰ আপোনালোকক আশা কৰোঁ নিশ্চয় ভাল মই অজয় স্বাগতম মোৰ ইউটিউব চেনেললৈ ব্লগ আজি ব্লগটো আৰম্ভ কৰোঁ খুব প্ৰভাত মানে গুড মৰ্নিং গাইজ মানে আজি আকৌ ব্লগটো ৰাতিপুৱা আৰম্ভ কৰিলোঁ এবাৰ ইণ্ট্ৰটো ক'লোঁ আজি ইণ্ট্ৰটো মানে আকৌ পুৰণা ইণ্ট্ৰ দি দিছোঁ মই তো ফাইনেলি গাইজ মানে আজি কামলৈ নগ'লোঁ কামলৈ নোযোৱাৰ কাৰণে দিনটো মানে ব্লগটো কি কৰোঁ কি নকৰোঁ আপোনালোকক সমস্তখিনি দেখাই যাম মানে মোৰ ব্লগবোৰ মানে গাইজ মই ঘৰতে থাকি ব্লগ বনাই থাকোঁ মানে ডেইলি মানে মোৰ নিজৰ জীৱনটো মানে লাইফটো মানে ৰাতিপুৱা পৰা শুই উঠি কি কৰোঁ কাম কৰোঁ কি যিকোনো কাম চাম কৰি থকা গোটেইখিনি মই লাইভ মানে মোৰ ভিডিঅ' ৰেকৰ্ডিং কৰি মই আপোনালোকক দেখাই থাকোঁ যদি আপোনালোকে মোৰ ভিডিঅ'বোৰত ইণ্টাৰেষ্টেড তো আপোনালোকে চাই পেলাই যদি ভাল পায় আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব আৰু চেনেলটো যাই পেলাই ছাবস্ক্ৰাইব কৰি দিব অজয় কুৰৰ ব্লগছ আছে ইউটিউবত তো মই ইউটিউবত মানে ব্লগটো মানে সদায় মই আগতে দিওঁ মানে তো আপোনালোকে যে মোৰ ইউটিউবৰ ভিডিঅ'বিলাক আগতে বুলি মোৰ ভিডিঅ' চাবলৈ মন আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাত যায় ইউটিউব চেনেল চাৰ্চ অপশ্যনত যায় আপোনালোকে AJAYKROBLOGX মাৰি দি দিব আৰু ন গাইজ নিজৰ ভাই বন্ধু বুলি দুখীয়া ল'ৰা ভাঙা চিঙা ঘৰত থাকি ভিডিঅ' বনাই থাকোঁ তো আজি মানে তাই নিহাজি বোলে আজি বোলে ঘৰত যাব বোলে তাকেই বুলি ভাবিছোঁ মোৰ খেতি পথাৰ মানে মোৰ ধানখিনি মানে অকণমান মোৰ খেতিডৰাত অলপমান মানে বন গজিছে পুলি নোমৰ নিচিনা বন গজিছে সেই বনখিনিক মানে মাৰিবলৈ মই আজি মানে স্প্ৰে এটা দৰকাৰ ন খেতি বাতি নকৰোঁতে স্প্ৰে পিঠি পালে লৈ স্প্ৰেটো এনেকৈ মাছে সেই স্প্ৰেটো নাই তাকে বোলো চচুৰ বুঢ়াহঁতৰ ঘৰত আছে মানে মোৰ শহুৰ দেউতাহঁতৰ ঘৰত আছে মানে তালৈ যাম তাত যাই মানে স্প্ৰেটো লৈ আহিম এই থৌ লাগিছে লৈ আহি কৰি মানে ঔষধ চকুত আনি মানে অকণ স্প্ৰেয়িং কৰি দিব লাগিব খেতিকণ কৰিলে তেতিয়াহে ভাল হ'ব বছৰৰ ভাতকণ খাবলৈ পাম হয় নাই নগাইছ কষ্টকণ যদি নকৰোঁ ভাতডাল কিডাল খাব পাম হয় নাই নগাইছ নেক্সট বছৰ খেতিকণ কৰি লওঁ সেই খেতিকণ বৰবাদ সেই বুলি এইবাৰ বোলো খেতিডৰা ভালকৈ যুঁজি পাগি লৈ মানে বছৰৰ ভাতকণ মুকলি কৰিলোঁ হয়নে নহয় গাইছ আপোনালোকে কওকচোন সেই বুলি আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ ঘৰতে থাকি দিছ ইজ মাই ব্লগ ৱেলকাম মাই চেনেল দেশ হিন্দী কচং দে তো গাইজ মানে ৰাতিপুৱাই ৰাখি দিলে ফেদাৰে মানে কি ক'লে পাপাই ৰাখি দিলে মোৱা মাছ মতলব আধা গেলা পেট গেলা মোৱা মাছ আপোনালোকে মোৰ ভিডিঅ'টো অকণ খোলা দেখিছে যে মোৰ মানে VIP মানে মোৰ কিটচেন ৰুমটোত আছোঁ তো এইফালে আছে পূৰা মোৱা মাছ মোৰ ডাৰ্লিং বইলিং কৰি আছে তো মোৰ ভাঙা চিঙা ঘৰটো আপোনালোকে দেখাই থাকক কিন্তু লাজো লাগে সেইকাৰণে মানে লাজকে কাটি কৰি মোৰ পাকঘৰডালকে দেখাই থাকক আৰু তো আপোনালোকে লাজ চাজ নিদিব কমেণ্ট চমেণ্ট নকৰিব বেয়াকৈ ইমান ভাঙা চিঙা পাকঘৰ ইমান ভিডিঅ' বনাই থাকক লাজ নালাগে তো গাইজ দুখীয়া মানুহ ইয়াতে থাকোঁ যেতিয়া লাজনো কি হয়নে নহয় তো আপোনালোকে কওকচোন মোক হয় তো কি কোৱা তো এইফালে মোৰ ফাদাৰৰ দুবটৰ দোকানখন মোৰ কলিজাই একদম বইলিং কৰি থ'লে মটৰ মাহ বইল কৰি থৈছে আৰু কালি অনা আছিলে মাছ এণ্ড মঙহ আছিলে আজি ৰাতিপুৱা নিহাই পিঁয়াজ দি বঢ়িয়াকৈ বনাইছে তো মানে অকণ পিছত খাম যাম আৰু মানে তেলাহীত যাম মোৰ তাৰপিছত শহুৰ দেউতাহঁতৰ ঘৰত যাব লাগিব স্প্ৰেটো আনিব লাগিব তাৰপিছত এনেকুৱাই মানে কৰি থাকোঁ তোৰ মোৰ ভিডিঅ'বিলাকত মই ঘৰখনতে থাকি বনাই থাকোঁ নকৰোঁ যাবই নোৱাৰোঁ তো আপোনালোকে ইণ্টাৰেষ্টেড যদি মোক মোৰ ইউটিউব চেনেলটো যা ছাবস্ক্ৰাইবটো কৰি দিব মই দিলছে ৰিকুৱেষ্ট কৰিছোঁ মানে আৰু আপোনালোকে মোৰ ফেচবুক পেজত যদি চাইছে ফ'ল' কৰি দিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট এটা লাইক কৰিব তেতিয়াহে মোৰ মানে ভিডিঅ' বনাবলৈ ভাল লাগে ন বা কমেণ্ট কৰিছে দেই বা কিবা এটা আহিছে দেই তথাপি মানে কিবা এটা মোৰ ভাল লাগে মানে তো আপোনালোকে চাই থাকক ব্লগটো আজি দিনটো কি কৰোঁ কি নকৰোঁ একদম পুৱাৰ পৰা উঠি একে সন্ধিয়ালৈ আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব ভিডিঅ'টো তো এতিয়া মানে অকণমান মানে কিবা এটা মানে নিহাক হেল্প কৰিব লাগে মানে কাঁহী বাতি ধৰিছে পানীকণ আনি দিব লাগে বেচেৰি আকৌ পানীকণ আনি দিওঁ মানে দমকলটো মানে এনেকুৱা পাম দিয়া ছিষ্টেমৰ দমকল ন মাৰিবলৈ অকণ কষ্ট পাই পেলাই নোৱাৰে মানে সেইকাৰণে পানীকণ আনি দিওঁ লওঁ তাৰপাছত মানে আপোনালোকক লগ পাই আছোঁ আপোনালোকে ক'তো নাযাব সম্পূৰ্ণকৈ চাব অলপো স্কিপ নকৰাকৈ হোৱা গাইজ মানে হোৱা বুলি কৈছোঁ মানে কোনোবা লুকাই থাকিলে হোৱা বুলি কৈ তো মানে নিহাক পানীখিনি আনি দি ল'লোঁ এতিয়া ভাত খাই লওঁ মানে ভাত অকণ পিছত আৰু আধা ঘণ্টামানৰ পাছত যাম মানে ভাত খাই লওঁ তো গাইজ আপোনালোকৰ মই দেখাইছিলোঁ আমাৰ মঙহ আছিলে বুলি কৈছিলোঁ মানে ভাত খোৱাৰ পৰা আদি কৰি মই সকলো দেখাই যাওঁ আপোনালোকে বেয়া নাপাব তো একদম আমাৰ কচ মাছ আছিলে কচ মাছ নে কি আছিলে কালি শুনো ৰূপচন্দা তো গাইজ আজি আমাৰ আছিলে ৰূপচন্দা মুখখন কোনখন দিছা মোক ডিছ কোনখন দিছা মেডাম নীলিখন দিছা নেকি প্লাষ্টিকৰখন তো আমাৰ আছিলে আজি ৰূপচন্দা আৰু মানে অমিতা খাৰৈ বনোৱা গাইজ ফেভাৰেট মানে আমাৰ কাৰ্বি জাতি ST জাতি তো আমাৰ ST খাই বহুত ভাল পাওঁ হয়নে নহয় আজি অমিতা আৰু আমাৰ ৰূপচন্দা মাছ তাৰপিছত আছে ব্ৰইলাৰ দুটুকুৰামান কালি আনা মানে
মই মাছ লৈ আহিলোঁ মানে ফাদাৰেও নাজানাকৈ মানে মাছ মাংস লৈ আহিলে সেইকাৰণে মানে ডাবুল হৈ গ'লেগৈ সেইকাৰণে মানে আজি আমাৰ অমিতা আলু চাট কালি বনাই দিলে নিহাই আজি ৰাতিপুৱা কেইটকামান আছিলে অমিতাৰ লগত বনাই দিলে খাৰদি ফেভাৰেট মই খাৰ তৰকাৰী ফাদাৰ মোৰ ঘৰখনৰ ভিতৰত মানে ফাদাৰ আৰু মই খাৰ তৰকাৰী ফেভাৰেট এইয়া দেখাই দিছোঁ পূৰা অমিতা খাৰ এইফালে মাছ এইফালে ঢেলা আছে মানে লাইটটো বন্ধ কৰি থৈছোঁ যে মানে মোবাইলৰ ফ্লেছটো জ্বলোৱা নাই সেইকাৰণে আপোনাৰ আন্ধা পাব ভাত খাই বৈ লৈ মানে যাম আৰু 10টামান বজাত যাম চাগে আৰু 10টামান বজাত গ'লে মানে ভাল হ'ব আপুনি 10টামান বজাত যাম মানে ন ভাল হ'ব মানে তোমাৰ দোকানত নোসোমাবা জানো নিহা দোকানত সোমাব বোলে সেইকাৰণে তোমাৰ কি লৈ পামো চাওঁ কিবা কিবি ল'ব চাগে ন তো এই চিনো তোমালোকে খাবা দুডাল চিনো আছে এই দুডাল দিছে এই দুডাল মানে আমাক সৰ্বশীল খাইছে ভাত কেইটামান দি দিয়া চাইড মেটৰ উহাৰ ওপৰত দৰ্জা চুক মে চাইড ভাত কেইটামান দি দিয়াতো তো ভাত আমি খাই গাইছ আহি পাই গ'লোঁ আহি পালোঁ মানে ঘৰতে আছোঁ আৰু গাইছ আহি পাই গ'লোঁ সদায় মানে কামৰ পৰা আহি পাওঁ ন মানে কামৰ পৰা আহি পাওঁতে আহি পাই গ'লোঁ বুলি কওঁ মানে হৈ গ'ল ভাত পানী খাই হৈ গ'ল মানে এতিয়া 10টা বাজিলে তাৰপিছত হেলমেটটো লৈ ল'লোঁ আমাৰ একদম লাইচেঞ্চখনো নাই বাইকৰ মানে বহুত প্ৰব্লেম এটা হেলমেটে তাতে নিহা ওলাইলে পূৰা তাত ঠেং দাঙি আছে তাই এইটো শুন হয়নে নহয় শুনো মোৰ ধুনুসকলে যাব বঢ়িয়া পকোৱা চিকোৱা ড্ৰেছ লগাই লৈছে একদম ভৰিৰ পৰা ওপৰলৈ তোমাৰ চাপল কি পিন্ধিছা হাৱাই পিন্ধিছা এই হ'ব দিয়া গৰম বেডিং পটত মোৰ চাবিটো ৰাজদূতখনৰ চাবিটো লৈ লোৱা গাড়ীখন উলিয়াই লওঁ মানে একদিন ধোৱাই নাই মানে বাইকখনো বহুত লেতেৰা হৈ আছে চাবিটো লৈ বাইকৰ চাবিটো লৈ আনা তো বাইকৰ চাবিটো লৈ লওঁ তাতে নিহা মানে ঘৰত যায় বেছি বহুত দিন ঘৰত যোৱা নাই মানে একদম বিহুতে ঘৰত যায় তাই ঘৰতে যোৱা নাই তাৰপিছত বেয়াও লাগিছে একচুৱেলি যাম বুলি কৈছে যেতিয়া বোলো লৈ যাম বোলো চবৰে ছোৱালী মানুহ মায়েকৰ ঘৰলৈ সদায় মনত পৰে দিছে না বিয়া সোমালেও হয়নে নহয় গাইছ আপোনালোকে জানেই দেচোন ছোৱালীবোৰো জানেই তো তাক লৈ যাওঁ বেছি মনটোকে সন্তুষ্ট কৰোঁ ন নিজৰ মনটো ৱাইফজনী যদি মনটো ভাল লাগি থাকে তাৰপিছত মোৰো ভাল লাগে দেচোন না হয়নে নহয় তো চাবিটো দিয়া চাবিটো লৈ লওঁ চাবিটো লৈ থাকিম আৰু গাইছ মানে গৰম বহুত তাতে বেছি ফাইনেলি গেছ অৱশেষত অতিক্ৰম কৰি ফাইনেলি আহি পাই গ'লোঁ ইহঁতৰ ঘৰ মানে খুব ঘৰ তো গাইছে একদম পূৰা কঁঠালৰ তলিত তামান গৰম একদম তামান গৰম পূৰা তুলি তাপ অহাৰ পাছত একদম মাজা চাজা হেৰি এটা লৈ আহিছোঁ খাব লাগে বা বিচনা দি দিলে নি এইখন ঠাণ্ডা ঠাণ্ডা বিচনা গাইছ ইহানে বেড কে হিছে ঘুম জানা সেই গাইছ বা বহুত দূৰ মানে বেংকত সোমালোঁ বেংকত বহুত দূৰ মানে এইটো বা কিন্তু বেলেগ লেজি মেনেজাৰ মানে বেংকত মানে ব্ৰাঞ্চ ন SBI ব্ৰাঞ্চ তামান লেজি মেনেজাৰ মানে তাত আহিলোঁ মানে মোৰ পাছবুকখন মানে KYC মানে কিবা এটা হৈ আছিলে আধাৰ কাৰ্ড পান কাৰ্ড জমা দি দিলোঁ তাৰপাছত আহি পেলাই সিহঁতৰ ঘৰত অহাৰ পাছত একদম পূৰা মাজা এটা লৈ আহিছোঁ এইটো মাজা পূৰা মাজা আৰু একদম পূৰা হেৰিত খাই দিম মানে তাত লগতে মানে স্পিয়াৰটো পিঠিতে বান্ধি লৈ যাব লাগিব পিঠিতে বান্ধি লৈ যাব এতিয়া মানে মাজত চাজা খাই বৈ মই মানে নিহা থাকিব ঘৰতে মই মানে যামগৈ ঘৰত মানুহ নাই ন গৰু গাইকেইটা লৰাব লগা আছে মাহঁতে পথাৰ কাম কৰি আছে ডেইলি মানে ধান অকণমান ৰুব লগা আছেই মানে পানীটোৰ কাৰণে মানে ৰোৱা নাই তো নিহাই থাকিব মানে দুদিনমান থাকিব বোলে মাইকৰ ঘৰত থাকিব মই যামগৈ মানে এতিয়া মানে অকণমান ৰেষ্ট কৰি লওঁ আৰু আপোনালোকক দেখাই থাকিম আৰু মোৰ দিনটো মই কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই থাকিব আৰু হেল্ল' গাইজ বৰ্তমান এতিয়া আহি পাই গ'লোঁ আহি তাৰপৰা আহিলোঁ তাত মানে জাষ্ট যাই পেলাই অকণমান ভিডিঅ' চিডিঅ' বনালোঁ মানে ভিডিঅ' বনাব মানে একচুৱেলি কি মানে ভিডিঅ' নবনালোঁ মানে কি হৈছে মানে গাইজ এইকেইদিন মানে দুপৰীয়া মানে খুব বেছি 12টামান বজাৰ পৰা মানে মাথাটো ঘূৰাই আকৌ বিষায় মানে একচুৱেলি মানে কি ৰ'দত কাম কৰাৰ কাৰণে হৈছে নেকি গাইজ মানে কিবা নন ষ্টপ দুৰ্বল হৈছে নেকি গাটো মানে গম নাপাওঁ এনেই মানে ক্ষীণ চিন মানুহ ন মানে তেনেকুৱাই হৈছে নেকি মোৰ আইডিয়া মতলব তো মানে তাত গ'লোঁ অকণমান সময় মানে মোবাইল চালোঁ মাথাটো ঘূৰালে বিষালে এনেকুৱা অশান্তি লাগিছে তাৰপিছত তেনেকুৱা মানে ভিডিঅ' চিডিঅ' মানে শুই থাকিলোঁ মানে শুই থাকিলোঁ তাৰপিছত নিহা মানে ঘৰত তাতে থাকি গ'ল মই এতিয়া বৰ্তমান আহি পাইছোঁ তো আপোনালোকক নজনালেতো আপোনালোকে বেয়া পাব হয়নে নহয় আহি পালোঁ তাৰপিছত আহি পাই মানে মেচিনটো লৈ আহিলোঁ মানে স্পিয়াৰ মেচিনটোৱে আনিব গৈছিলোঁ মই নিহা ঘৰত যাম বুলি ক'লে তাক মানে স্পিয়াৰ মেচিনটো আনিব দিলোঁ মানে স্পিয়াৰ মেচিনবিলাক ঘৰতে আছিলে আমাৰ ঘৰতে আছে লৈ আহিবি ব'ল সি মানে বহুত দিন যোৱা নাই তাতে থাকি গ'ল ৰখি গ'ল এতিয়া মানে ভাইকৰ লগত ৰহাত গৈছে নেকি মোৰ মানে স্পিয়াৰ মেচিনটো আনিলোঁ আনি পেলাই থৈ দিছোঁ ছাইডত
একচুৱেলি মানে ৰ'দত ন দুখীয়া ল'ৰা মানুহ কি কম গাইছ এনে ইমান প্ৰকাৰ ৰ'দত মানে নন ষ্টপ মানে মছলা বালি মছলা গিটি জিটি ৰ'দত পৰি মিলাই থকা অভ্যাস আছে মানে মিলাই থাকোঁ ন ৰ'দত সেই ঘাম চাম ওলাই সেই কিবা এটা মানে দুখ হৈছে নেকি মানে মতলব ভাগৰুৱা মানে এনেকৈ ঘাম চাম ওলাই থাকে ন গৰমত দুৰ্বল হৈছোঁ চাগে তাৰপিছত মোৰ মানে পোহনীয়া বিল্লিটো গাইছ পোহনীয়া বিল্লিটো মানে আহি পালেই মানুহটো জাষ্ট দৰ্জাখন খুলিছোঁ হেলমেটটো এইফালে ছাইডত থৈ দিছোঁ জাষ্ট মানে পোহনীয়া বিল্লি আহি পেলাই মোৰ মানে বিল্লি আহি পেলাই একদম পৰিলে বিচনাতে চাওকচোন গাইছ এয়া সি আহি মানে মোক হেণ্ডেলিয়াই আছে মোক হেণ্ডেলিয়াই আছে গাইছ মানে মেও কৈছে একচুৱেলি ভোক লাগিছে নেকি ভাত দিব লাগে চাগে তাক একদম সি আহি হেণ্ডেলিয়ালে একদম বিৰাট বেইমান চাচোন একদম বিৰাট বেইমান এইটো বিৰাট বেইমান মানুহটো লগতেই থাকে মানুহটোৰ লগতেই থাকে মানুহটোৰ লগতে একদম মানুহটো য'তে নাযাওঁ হাগিব গ'লেও মুতিব গ'লেও একদম লগতে যায় একদম ৰাতিপুৱা যদি গৰু আলিব যাওঁ গাইছ মেও মেও কৈ একদম গৰু পিছে যাব একদম কুকুৰ নিচিনা দৈ যায়গৈ একদম কি হ'ব এইটো মানে একচুৱেলি তোমাৰ খেতিখিনি মানে হেৰি হৈছে দুবৰি বন গজিছে দুবৰি বন আৰু কিবা পিঁয়াজৰ নিচিনা পাতৰ বনটো গজিছে যে সেইকাৰণে মানে একচুৱেলি মই 3-4 হাল মাৰিব নোৱাৰিলোঁ যে 2-4 মাৰিলোঁ 4 মাহ অকণ ভাল হ'লে বন বহুত আছিলে শুকানতে মানে 1 চাৰ মাৰি পেলাই থৈ দিলোঁ তাৰপিছত বন গজি গ'ল একদম সেইকাৰণে বন গজাৰ কাৰণে মানে স্প্ৰে মেচিনটো লৈ আহি মানে অকণমান কি কয় বন মৰা ঔষধ আনি পেলাই মাৰি দিব লাগিব আমাৰ বাৰীখনতো মাৰি দিব লাগিব মানে পূৰা মহ হেৰি হৈছে এই ক'বা একচুৱেলি এইকেইদিন বোলে মহো বেছি উৎপাত হৈছে সেইকাৰণে মানে মহৰ উৎপাত হোৱাৰ কাৰণে এইটো বস্তুটো লৈ আহিছোঁ নিজৰ নাই যেতিয়া লোকৰ ঘৰৰ পৰাই লৈ আহিছোঁ তো আপোনাৰ একদম বহুত কষ্ট মানে গাইছ তথাপিও আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'বিলাক মোক ফেচবুকৰ ভিডিঅ'বিলাক সম্পূৰ্ণ চাব আৰু গাইছ ন আপোনালোকে যদি দুখীয়াক ছাপোৰ্ট নকৰে ন কোনে ছাপোৰ্ট কৰিব হয় নহয় গাইছ আপোনালোকে যদি ছাপোৰ্ট কৰে তথাপি কিবা এটা চাগে অকণমান কিবা এটা কৰিব পাৰিম ভাঙা চিঙা ঘৰ দুৱাৰ সেই মাজতে মিস্ত্ৰী কামো কৰোঁ মানে মিস্ত্ৰী কাম যোগালী কৰোঁ এইফালে ভিডিঅ' বনাই থাকোঁ একচুৱেলি আজি 1 বছৰ কাল লাগি আছোঁ ফেচবুকত আকৌ ইউটিউবত 1 বছৰ কি 2 বছৰ 1.5 বছৰ ৰানিং হ'ব একো ছাকচেছ হ'ব পৰা নাই মানে ইমান ভালকৈ ভিডিঅ' বনাব নাজানো তথাপিও মানে কিছুমানে ভিডিঅ' বনালে তৎক্ষণাত ভাইৰেল হৈ যায় মই বনালে ভাইৰেল নহয় গাইছ প্লিজ আপোনালোকে ছাপোৰ্টটো কৰিলে চাগে কিবা এটা হ'বও পাৰোঁ কিবা এটা মানে নকওঁ আনো গাইছ আপোনালোকে জানেই দিছোঁ না তো গাইছ গৰুকেইটা আনিব লগা হৈ আছে মায়ে মানে পথাৰলৈ গ'লে নিহা ঘৰত গ'ল ফাদাৰ বুটৰ দোকানত দি অকণমান মানে বেমাৰী মানুহ কি হ'ব একদম CMCৰ পৰা বেমাৰ চেমাৰ ভাল কৰি আনিলোঁহে মৰিব লগা মানুহ এতিয়া মদে খাই বুজালেও নুবুজে কি কম আৰু গাইছে এনেই দুখীয়া এনেই ৰ'দত পকাৰত কাম কৰিবলৈ দুখীয়া এতিয়া বাপি কি একদম আমাৰ কি হ'ব বুজাই পৰম পাৰ মানে গাইছ সেই এতিয়া দোকানত বহি আছে অকণ পিং পাংকৈ নিচা লাগি আছে মই গৰুকেইটা আনিব লাগে বোলে গৰুকেইটা আনি পেলাই বান্ধি কৰি খেৰ দি লওঁ মানে ঘাঁহ বনো ইমান নাই খেৰ দি লৈ আপোনালোকক লগ পাই আছোঁ সন্ধিয়া নোহোৱালৈ তো আপোনালোকে বৰ্তমান যাব ভিডিঅ'টো চায়ে থাকিব অকণ স্কিপ নকৰাকৈ হেল্ল' গাইছ একদম গৰু গাইখিনি বান্ধি ল'লোঁ বান্ধি কৰি এতিয়া পুৱা মাত্ৰ ৰাতি 8টা বাজিছে আপোনালোকে গুড নাইট বুলি কৈছোঁ মানে গুড নাইট বুলি কৈছোঁ শুভৰাত্ৰি বুলি কৈছোঁ না ভিডিঅ'টো খামোৱাৰ পাছত কৰিব লাগে তাৰপিছত মই অকণমান টাইম বহি মানে মোৰ ষ্টুডিঅ'টো মানে মোৰ পালেংখনেই একচুৱেলি মোৰ পালেংখনেই ষ্টুডিঅ' সেইকাৰণে ষ্টুডিঅ'ত বহি মানে মই অলপ চলপ এটা দুটা মানে ৰিয়েকশ্যন ভিডিঅ' বনাই থাকোঁ মানে যে ব্লগ দিব নোৱাৰিলে মানে ৰিয়েকশ্যন ভিডিঅ' দি থাকোঁ মানে মই একদম মোৰ পেজটো মানে সাদৰ মিহলি কৰি দিলোঁ সেইকাৰণে মানে পেজ বনালোঁ তাৰপিছত ষ্টুডিয়ামটো দেখুৱাই আছে এইখন মোৰ গ্ৰীণ স্কিন এইখন গ্ৰীণ কাপোৰ এই গ্ৰীণ কাপোৰখন লৈ মানে এটা ৰিয়েকশ্যন ভিডিঅ' বনালোঁ মই ৰণকে মই তাৰপিছত অকণমান ফেচবুকত লাইভ গ'লোঁ মই পেজত আপোনালোকে চালে গমেই পাব তাৰপিছত আজি মানে মোৰ ৰণকে মানে মোৰ লগত ঘুমাই পেলাই একদম সি ঘুমালে তাৰ এটা চৰ্ত থাকে মানে মোবাইলটো তাক বোলে গাড়ী দেখাব লাগে এতিয়া মই তাক কৈছোঁ মোৰ লগত ঘূৰাব নালাগে তাক ফুট ঘৰত যা বুলি কৈ দিছোঁ সি একদম আগে ভাগে আহি মানে সি বিচনাত পৰিলেই এইটো পূৰা বিচনাত পৰিলোঁ হে তোৰ চেণ্ডেল তোৰ কোনে চেণ্ডেল দিছিলে কটা তই দেখাব লাগে মই কেনেকৈ তো ৰণকক মানে আজি মাইকে মানে চেণ্ডেল আনি দিলে সি চেণ্ডেলযোৰ মোক একদম পূৰা লেভেল দেখাবলৈ আহিছে তইহে দেখাব লাগে কটা তোৰ চেণ্ডেল এইযোৰ পুৱা গাইছে একদম পূৰা ৰণকে ই পাত চেণ্ডেল লৈ ল'লে বা কেইহাজাৰ ল'লে হা কেইহাজাৰ ল'লে অ' কি তই নাজান নেকি তো ৰণকৰ নতুন চেণ্ডেল প্ৰায় হ'ব এই মাটিত থোৱাটো গু চু গছকি আহিছ গু চু গছকি আহিলে আকৌ পালেংখন গোন্ধাব
তো মোৰ একদম এইটো হেল'জিন গাইছ, এইটো মোৰ হেল'জিন, এইফালে গ্ৰীণ স্কিন, এইটো মোৰ হেল'জিন, একদম বেলেগ লাইট ফিটিং কৰিছে। এইটোতে মই ৰিয়েকশ্যন ভিডিঅ' বনাই থাকোঁ, মানে ষ্টুডিঅ' নাই ন, পালেঙখনতে বহি লৈ আকৌ এটা লাইট ফিটিং কৰিব লগা আছে। ওপৰফালে এটা লাইট ফিটিং কৰিব লাগিব, এইফালে ওপৰফালে লাইটটো ফিটিং কৰি ল'লে মানে ওপৰফালে তেতিয়া চাপটো পৰিলে মানে মোবাইলৰ চাপটো মানে বুকুতে পৰে ন, সেইটো মানে নাইকিয়া হৈ যাবগৈ। মানে এইটো মানে একচুৱেলি আকৌ এটা সুকীয়া জেগাত মানে এনেকুৱা কোণত একচুৱেলি মানে এনেকুৱা কোণ এটা মই বিচাৰি ল'ব লাগিব। এনেকুৱা কোণ এটাত মানে একদম ষ্টুডিঅ' বনাব বিৰাট ভাল হয়, কোন এটা মানে বিচাৰি ল'ব লাগিব। মানে একচুৱেলি কোনটো বিচাৰি ল'লে মানে তাৰ পৰা মানে ৰিয়েকশ্যন ভিডিঅ' বনাবলৈ ভাল লাগে আৰু। তো এতিয়া ৰণকে মানে আহিলে মোৰ লগত ঘুমাব বুলি তাক খেদিব লাগিব। এই যদি তাক নেখেদোঁ, সি যদি থাকে মোৰ লগত মানে মোবাইলত পেটকা উলিয়াই দিব। এনেও মোবাইলত মোৰ পেক নাথাকে, DSB পেকহে থাকে ন। তো সেইকাৰণে ভাবিছোঁ মানে পষ্টপেড চিম এখন বনাম বুলি ভাবিছোঁ। তো গাইছ আজিলৈ মানে ভিডিঅ'টো ইমান লাম্বা কৰি নাথাকোঁ আৰু ডেইলি কিন্তু খোৱা বোৱাখিনি ইমান দেখা থাকিম, হয়নে নহয় গাইছ? এনে ঘৰতে থাকি ভিডিঅ' চিডিঅ'ও বনাই থাকোঁ। তো আজিলৈ ব্লগটো মানে ইমানতে সামৰিম বুলি ভাবিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ মানে লেহেমীয়া ভিডিঅ'বোৰ যদি চাই ভাল পায়, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। হেল্ল' আছাম বুলি আছে। আপোনালোকে যদি মোৰ ফেচবুক পেজত চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অজয় কুৰ ব্লগছ আছে। যদি ইউটিউবত চাই আছে, ফেচবুক পেজটো চাৰ্চ কৰি পেলাই কৰি দিব হেল্ল' আছাম বুলি আছে, তাৰপিছত চাৰ্চ কৰি দিব, ছাবস্ক্ৰাইবটো কৰি দিব নিজৰ ভাই বন্ধু বুলি। আজিলৈ ইমানেই, শুভৰাত্ৰি, গুড নাইট।